ইতিমধ্যেই তেজপুৰৰ পৰা ৰাওনা হৈছে খিলঞ্জীয়াৰ এই বজ্ৰযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জুবিন গাৰ্গ আৰু বিয়লি ভাগত আহি বিপুলভাৱে অংশগ্ৰহণ কৰিব এই খিলঞ্জীয়াৰ বজ্ৰযাত্ৰা কাৰ্যসূচী যি কঠিনভাৱে আমি চিঞৰিবলৈ সমবেত হৈছো। ইয়াত সমবেত হোৱা অসমৰ প্ৰত্যেক প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক আমি সদৌ অসম ছাত্ৰ সন্থা সহ এই ৩০টা জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছো আৰু সাংবাদিকসকললৈও আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো। শিল্পী সাহিত্যিক কলা কুশলী সকলোৱে আহি আমি নিবিচৰা এখন বিধেয়ক আমাৰ ওপৰত চাপি দিব বিচাৰিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমে নিবিচৰা এই জাতিৰ সংখ্যে বিধেয়ক চাপি দিব বিচাৰিছে। কিন্তু অতি লজ্জাজনক আৰু দুখ লগা কথা আপোনালোকে মন কৰিব, তেখেতলোকৰ চৰকাৰৰ ভিতৰৰ কিছুমান বিধায়কে কিন্তু তাৰ বিৰোধিতা কৰিছে। মন্ত্ৰীসকলে বন্ধুত্ব ছেদ কৰি মিত্ৰতা ছেদ কৰি ওলাই আহিছে আৰু আজি আমি পুনৰবাৰ ইয়াত দোহাৰিব বিচাৰিছো, যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল নকৰিব তেতিয়ালৈকে আমি সদৌ অসম যুৱ ছাত্ৰ সন্মিলনে সমান্তৰালভাৱে জাতিৰ স্বাৰ্থত, ভূমিৰ স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি এই কাৰ্যসূচী চলাই যাম। সমান্তৰালভাৱে আপোনালোকে দেখা পাইছে ভোটৰ সংগঠনতো আমি একেলগে কাৰ্যসূচী চলাই গৈছো। পুনৰবাৰ কৈছো, এই আন্দোলন কেৱল আমি আজি ৰাজপথত থকা নাই, এই আন্দোলন কিন্তু ৰাজধানী খাললৈ গৈছে। হেও মোদী বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু হেও সৰ্বানন্দ সোণোৱাল, শুনি লওক আপোনালোকে, যেতিয়া আপোনালোকৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাজধানী খাললৈ গৈছে, এনে কিয় কৈছো? মোৰ মাতৃ বয়সৰ এগৰাকী মাতৃয়ে যি দিনটো ৰন্ধন প্ৰকৰণত লাগি থাকে, তেখেতে মোক সুধিছে কি হৈছে উপায় হ'ল, অকলে তহঁতি এইখনৰ পিছতে ধৰি ফুৰিছ, কিয়নো চৰকাৰখনে এইখন দিব বিচাৰিছে? যদিও বুজা নাই, তথাপিও কিন্তু ৰাজধানী খাললৈকে এই সংগ্ৰাম আগবাঢ়ি গৈছে। গতিকে আমি আশা ৰাখিছো, আমাৰ শক্তি আছে, আমি সকলোৱে মিলি যিকোনো মূল্যৰ বিনিময়ত এই জাতিৰ শক্তি বিধায়ক বাতিল কৰিবই লাগিব। পুনৰ এবাৰ অন্তৰ্দৰ্শন জাতি এই বছর